আমি থাকিম নহলে তেওঁলোক থাকিব অসমীয়াই কিমান আঁতৰি আহিব ধুবুৰীৰ পৰা আঁতৰি আহিল বৰপেটাৰ পৰা আঁতৰি আহিল বঙাইগাঁৱৰ পৰা আঁতৰি আহিল ঢিঙৰ পৰা আঁতৰি আহিল ৰূপহীৰ পৰা আঁতৰি আহিল দলগাঁৱৰ পৰা আঁতৰি আহিলে তেজপুৰৰ পৰা আঁতৰি আহিলে নাওবৈচাৰ পৰা আঁতৰি আহিলে যোৱা ৭৫টা বছৰত অসমীয়াই মাত্ৰ আঁতৰি আহিছে আমাৰ সভ্যতাৰ পীঠস্থানসমূহ তাৰ পৰা আমি বিদায় লৈছো ভাৰতীয় জনতা পাৰ্টিৰ শাসনকাল প্ৰথমবাৰ যি গৰুখুটিত অসমীয়া যুৱকৰ তেজেৰে কোনোবাই ফাকুৱা খেলিছিল আজি তেওঁলোকক আমি তাৰ পৰা বিদায় দিছো এই সফলতা হয়তো বহুত ডাঙৰ সফলতা নহব পাৰে কিন্তু অসমীয়াই যে যুঁজিব পাৰে তাৰ প্ৰথমবাৰলৈ মানুহৰ মাজত ধাৰণাৰ সৃষ্টি হৈছে আজি প্ৰথমবাৰ যেতিয়া আমি এভিকশ্যনৰ ফালে যাওঁ কোনেও যুঁজিব খা নকৰে ৰাতিপুৱাই কাপোৰ কানি লৈ তেওঁলোক দুদিন আগতে ওলাই যায় কাৰণ কৰবাত নহয় কৰবাত কোনোবাৰ নহয় কোনোবাৰ মনত এটা ধাৰণাৰ সৃষ্টি হৈছে যে অসমীয়া এতিয়া যুঁজিবলৈ ভয় নকৰে অসম সচিবালয় মই যোৱা ২৫ বছৰ বহিছো ২০১৪ চনলৈকে দিনত কমসে কম ৫,০০০ মানুহ আহিছিলে এই অচিনাকি লোকসকল আজি অসম সচিবালয় ৰুমে ৰুমে ঘূৰক এজনো অচিনাকি মানুহ অতিথি হৈ অহা দেখা নাপাব আজি কৰবাত বৰাকত বঙালী হিন্দু অসমত অসমীয়া আৰু আন জাতি সত্তাসমূহে কৰবাত যেতিয়া নিৰাপত্তা অনুভৱ কৰে তেওঁলোকৰ বাবে এটা ঠিকনা এটা আছে এটা আশ্ৰয় আছে সভ্যতাৰ যুঁজত আটাইতকৈ ডাঙৰ ক্ষতি কোনে কৰে যেতিয়া মোগল আৰু ৰাজপুতৰ যুদ্ধ হৈছিল মোগলে ৰাজপুতক হৰুৱাব পৰা নাছিল সভ্যতাৰ যুঁজত আটাইতকৈ আমাৰ শত্ৰু আমাৰ ভিতৰতে উৎপন্ন হয় বাহিৰত উৎপন্ন নহয় ভাৰতৰ ইতিহাস আমি চাব পাৰোঁ ভাৰতীয়সকল কেতিয়াও পৰাজিত হোৱা নাছিল কিন্তু যেতিয়া কোনোবা ৰজাৰ মন্ত্ৰীয়ে ৰজাক যেতিয়া বিদ্ৰোহ কৰিছিলে কোনোবা যেতিয়া শাসনত থকা উন্নত ব্যক্তি মোগলৰ ওচৰত বিক্ৰী হৈছিল তেতিয়াই ভাৰতীয় শাসনৰ অৱসান ঘটিছিল তেওঁলোকৰ লক্ষ্য কি তেওঁলোকক অসমখন লাগে আজি ৪৮টা সিট বিচাৰিছে কালি ৫০টা বিচাৰিছে তেওঁলোক দেখা সত্য কিন্তু আমাৰ মাজৰ এছামে কি বিচাৰিছে বঙালী বেলেগ হিন্দীভাষী বেলেগ অসমীয়া বেলেগ দুদিন পিছত কামৰূপীয়া বেলেগ নলবাৰীয়া বেলেগ উত্তৰ অসম বেলেগ নামনি অসম বেলেগ বৰাক উপত্যকা বেলেগ আমি যেতিয়া জাতিটোক ৰামধেনু সদৃশ আমি যুঁজিবৰ কাৰণে প্ৰস্তুত কৰিছো তেওঁলোক সিমানেই সক্ৰিয় যে কেনেকৈ আমাৰ জাতি সত্তাৰ মাজত সংঘাত সৃষ্টি কৰিব পাৰে কেনেকৈ এজন এজনকৈ আমাৰ জাতি অসমীয়া লোকসকলৰ মাজত আমি কাজিয়া কৰিম বঙালীৰ বিপক্ষে হিন্দীভাষীৰ বিপক্ষে আৰু যেতিয়া আমি নিজৰ কাজিয়াত ব্যস্ত থাকিম প্ৰতিদিনে 40% 42% হ'ব 42-44%
যিসকল মানুহে অসমীয়া বিহাৰী অসমীয়া বঙালীৰ সংঘাতত ৰাতিৰ ভিতৰতে তৎপৰ হৈ উঠে, কেতিয়াবা তেওঁলোকক অবৈধ বাংলাদেশী মিয়াৰ বিৰুদ্ধে এষাৰ মাত মতাও কোনোবাই দেখিছে নেকি? আজি জাতিটোক ভিতৰৰ পৰা দুৰ্বল কৰা, অসমীয়াৰ আবেগক ব্যৱহাৰ কৰি সভ্যতাৰ যুঁজত আমাক পৰাজিত কৰাৰ নিকৃষ্ট ষড়যন্ত্ৰ চলিছে।